ও জুমি শুনাচোন কি কোৱা আজি আমাৰ মা দেউতা আহিব গাঁৱৰ পৰা তুমি মেখেলা চাদৰ এযোৰ পিন্ধি থাকিবা মা দেউতাই আকৌ ভাল নাপায় কি তোমাৰ মা দেউতা আহিব মই মেখেলা চাদৰ পিন্ধিব লাগিব নাই নাই মোৰ দ্বাৰা নহ'ব দেই মই মেখেলা চাদৰ পিন্ধিব নোৱাৰো হে নোৱাৰিলে কি হ'ব আকৌ পিন্ধিবই লাগিব নহ'লে মা দেউতাই গালি পাৰিব নহয় আৰু বেয়া দেখাব তুমি মেখেলা চাদৰ এযোৰ পিন্ধি ল'বা একো নহয় আহক দিয়া তোমাৰ মা দেউতা আহিব আকৌ মই এনেকৈ থাকিম মেখেলা চাদৰ পিন্ধিবলৈ নাই মই বৰ অশান্তি পাওঁ গৰমখনত আহি গ'ল আৰু যোৱা এবাৰ যোৱা মই এনেকৈ থাকিম আহক তোমাৰ মা দেউতা এতিয়া কি হ'ব মা দেউতাইতো মোক বহুত গালি পাৰিব অ জুমি মনে মনে থাকিবা নে তুমি এতিয়া যাওঁ আৰু উপায় নাই কি হ'ব এতিয়া মা দেউতা আহিলেতো মোকতো বহুত গালি পাৰিব কাম বন নাই আৰু মোৰ মেখেলা চাদৰবোৰ পিন্ধি থাকিবলৈ গৰমখনত ইমান গৰম তাতে আকৌ মেখেলা চাদৰ পিন্ধিব লাগে নাই নাই মোৰ দ্বাৰা নহ'ব দেই আহক আহিলে এনেকৈ থাকিম মই এনেকৈ ওলাই যাম অ হেৰি আহিছেনে বাৰু মোৰ ওলাই হৈ গ'ল দেই ৰবা হৈ গ'ল এই কাম এটা কৰি লৈছো পটককে আজি বহুত দিনৰ মূৰত ল'ৰাটো ঘৰলৈ যাম আৰু বৰ ভাল লাগিছে মনটো ল'ৰাটোক লগ পাম বোৱাৰীজনীক লগ পাম মালতী মোৰ ওলাই হৈ গ'ল ব'লা বলক বলক জল্দি যাওঁ আৰু পাই মোৰ ল'ৰাটোক যে কেতিয়া লগ পাওঁ লাগি আছে কি হ'ব বাৰু এতিয়া সেইফালে জুমিয়ে মেখেলা চাদৰ নিপিন্ধে আৰু মা দেউতাহঁত আহি আছে আহি পিনি যদি এইবোৰ পিন্ধা দেখে তাইক মাৰতো বহুত খং উঠিব আৰু মোকে গালি পাৰিব কি হ'ব বাৰু হা মা দেউতাহঁত আহিলেই নে আকৌ ইমান জল্দি পালেহি নে গালি খাবলৈ ৰেডি হৈ যা ৰোহন গালি খাবলৈ ৰেডি হৈ যা এতিয়া আন্টি আহক আহক বহকি আহক বহিছো পিছে জুমি আছে নে জুমিৰ লগত কথা এটা আছিলে পাই জুমি আছে ভিতৰত পাকঘৰত কিবা বনাই আছে হয়নে মই যাওঁ ৰ তাইৰ ওচৰলৈকে জুমি কি কৰিছা মামনি আন্টি আহক হেল্ল' ৰবি মই তোক ফোন কৰি আছো ৰ অলপ দেৰিকে ঠিক আছে কি কৰি আছ কিবা বনাইছ নে কি খাবলৈ চাহ একাপ বনাম বুলি আহিছিলো তাৰপিছত গম পালো যে শাহু মাহঁত আহিব এতিয়া তাকে ভাবিছো কিনো বনাও তেওঁলোকলে শাহুৱেৰহঁত আহিব মানে মেখেলা চাদৰ এযোৰ পিন্ধি যা এইবোৰ পিন্ধি নাথাকিবি আকৌ নহ'লে শাহুৱেৰে তোক গালি পাৰিব নহয় কি নাই 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 মই এতিয়া মেখেলা চাদৰ পিন্ধিব নোৱাৰো দেই মই এনেকৈ থাকি ভাল পাইছো কমফৰ্টেবল ন এইবোৰ পিন্ধি পিনি কাম কৰিব লাগিব এতিয়া তেওঁলোক আহিব মই মেখেলা চাদৰ পিন্ধি যে একদম কাম কৰিব নোৱাৰো হয় নি তোৰ নিচিনা নটকটিজনীয়েনো ক'ত পাৰিবি তাকে পিছে কওকচোন কি কামত আহিছিলে কামনো কি আৰু এনেই আহিছিলো আৰু তোৰ ওচৰলৈকে মই বোলে যাওঁ আৰু জুমিৰ ওচৰলৈ অলপ মানে কথা পাতোংগে আৰু হয় নি বহকগৈ যাওক নহ'লে তাতে নালাগে মই তোৰ ওচৰতে আছো ৰাম আহি গ'ল আৰু এতিয়া দেই একদম মানে মোক এতিয়া কথা শুনাই কৈ থাকিব শুনি থাকিব লাগিব আৰু এওঁ কথা এতিয়া আপোনাৰ ভাগৰ মিঠাইখিনি সেইফালে থৈ দিয়া আছে আপুনি লৈ লওক গৈ যাওক ছাৰক পইচাটো দি ঠিক আছে হেৰি লৈ আহক গুচি যাওক আপুনি আহিলে যেন পাইছো দেই মা দেউতা এইবাৰ মা দেউতা আহিলো ৰাস্তাত ইমান ঠেকেচনি খালো মাজতে একদম কঁকাল বিষাই আহিছে যে বোৱাৰীক চাহ একাপ বনাবলৈ কওঁ আৰু বোৱাৰীক মাত তোমালোক বহা মই গৈ আছো হেৰি বহকহি আহক আকৌ কেলে থিয় হৈ আছে আহক বহকহি ইয়াতে গৈছো মা দেউতা আহিলে আহিলো পাই পিছে বোৱাৰী এইবোৰ তুমি কি পিন্ধি আছা মেখেলা চাদৰ এযোৰ পিন্ধি থাকিব লাগে আকৌ নাই মা মই মেখেলা চাদৰ নিপিন্ধো বুলিয়ে পিন্ধা নাই মানে মেখেলা চাদৰ পিন্ধিলে কাম কৰিবলৈ বৰ দিগদাৰ হয় ইমান গৰম উঠে সেইকাৰণে এইকেইটাকে পিন্ধি আছিলো ইছ ৰাম মই ভাবিছিলো বোৱাৰীজনী অতন দিনৰ মূৰত আমি আহিম মেখেলা চাদৰ এযোৰ পিন্ধি থাকিব নাই তাই মেখেলা চাদৰ পিন্ধিব এইবোৰ পিন্ধি আছেহি গাঁৱৰ মানুহ এজনী আহিম বুলি কৈছিলে ওচৰৰে ববিতা ভাল নানিলো দেই অনাহেঁতেন মোৰ নাকটো গুৰিতে কাটিলেহেঁতেন আপোনালোক বহক দেই মই আপোনালোকৰ কাৰণে চাহ বনাই থৈছো চাহ আনিছো হেৰি দেখিছেনে বোৱাৰীয়ে কি কাপোৰ পিন্ধি আছে একদম ধং চিন নাপায় পাই মাক দেউতাক বোলে আহিছে গাঁৱৰ পৰা মেখেলা চাদৰ এযোৰ পিন্ধি থাকোচোন নাই তাই এইবোৰে পিন্ধি আছে বোৱাৰীয়ে পিন্ধিছে ঠিকে আছে কিন্তু তোমাৰ ল'ৰাই দিছে কাৰণেহে পিন্ধিছে তুমি এতিয়া লোকৰ ছোৱালীজনীক দুখী লাভ নাই ৰোহন এইফালে আহিবিচোন কথা এটা আছে আপোনালোকে ন এই জুমি ভাগৰ শাহুৱেক আৰু শহুৱেক ভালনে আপোনালোকৰ আমাৰ ভালেই আপোনাৰ ভালনে বাৰু পিছে চিনি পোৱা নাই কোননো আপুনি হয়নে মই
মানুহ কেইজনীমান আছে বাৰু তথাপিও এই লগত কথা পাতি মোৰ বৰ ভাল লাগে সেইকাৰণে ইয়ালৈকে আহোঁ আৰু হয় নেকি ভালে কৰে আকৌ ঘৰতনো অকলে অকলে কি কৰিব তাকে ল'ৰাটো ঘৰত নাথাকে চাকৰি কৰে তাৰ বাহিৰত সি তাৰপিছত এই বিয়া পাতিলে ঘৈণীয়েকজনী তাতে থাকে অকলে অকলে থাকো মই আৰু মোৰ মানুহজন এদিন যাব আমাৰ ঘৰলৈ থকাকে আহিছা নি পিছে থকাকে আহিছো যাব লাগিব আকৌ পিছে আপোনালোকক লগ পাই বৰ ভাল লাগিলে দেই মোৰো ভাল লাগিলে দিয়ক মা দেউতা চাহ খাবলৈ ভিতৰলৈকে আহকচোন আপোনালোকক ভিতৰলৈ মাতিছে যাওক চাহটো খাই আহকগে আপুনি নাখায় নি বলক আকৌ আপুনিও মামনি আন্টি আপুনিও আহক গৈছো বলক চাহ ভাত চাত খাই পিনি এতিয়া অকমান শুই লওঁ আৰু বৰ ভাগৰ লাগিছে ঠেকেচনি খালো নহয় কঁকালটো বিষায়ে আছে পাই অথনি মায়ে মাতোতে বাবুটি আন্টি গুচি গ'ল বাচি গলো মই গালি নুশুনিলো আৰু মামনি আন্টিয়ে আকৌ ভালকেও কৰিলে নহয় জুমি কথা মই আকৌ লগাব বুলি ভাবিছিলো ইটো নাই ভালকেই ক'লে বাৰু ভাল বাচিলো আৰু দেই এতিয়া যাওঁ ৰাতি ভাত খাবলৈ কিবা কিবি লৈ আনোগৈ ৰাতি সাজটো আকৌ ভালকে খুৱাব লাগিব নহয় মা দেউতাক আকৌ মামনি আন্টি আহিব তাৰপিছত মামনি আন্টি মানুহজন আহিব খাব আৰু তেওঁলোকেও ইয়াতে ভাতটো যাওঁ কিবা আনোগৈ